ষ্টেচনত আচলতে গাড়ী ধোৱা চাফ কৰা এই বৃত্তিটো এটা হ'ব পাৰে স্বাৱলম্বনৰ উপযুক্ত পথ। চৰকাৰী চাকৰি পিছত দৌৰি থাকি নিজৰ সৰ্বোচ্চ শক্তি শেষ কৰি পেলাই পিছত কিবা এটা কৰিম বুলি ভাবি থকাসকলৰ বাবে এক আদৰ্শ হৈছে কলাইগাঁও হাইড্ৰলিক কাৰৱাছ ষ্টেচন। আহক আজি আমি কলাইগাঁও হাইড্ৰলিক ষ্টেচনৰ স্বত্বাধিকাৰ মহম্মদ ৰেহানুৰ হকৰ সৈতে কিছু কথা বতৰা বুজ লওঁ। তেখেতে কেনেদৰে ব্যৱসায়টো আগবঢ়াই লৈ গৈছিলে বা কি ধাৰণাৰ ফলত এই ব্যৱসায়টো ইয়াত তেওঁ প্ৰতিষ্ঠা কৰিলে কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰোঁ। মই আপোনাক সাৰংগবাণী ক্ৰিয়েশ্যন চেনেলৰ পৰা আপোনাক আদৰণি জনাইছোঁ। আপুনি আমাৰ দৰ্শকসকলক জনাওকচোন আপোনাৰ এই ব্যৱসায়টো কৰিবৰ কাৰণে ধাৰণাটো কেনেদৰে আপোনাৰ মনত আহিলে বা কি কি পৰ্যায় অতিক্ৰম কৰি আপুনি বৰ্তমানৰ এইখিনি পৰ্যায় পাইছেহি। নমস্কাৰ, কৃষ্ণ শৰ্মাক মই স্বাগতম জনাইছোঁ। মোৰ যিহেতু কলাইগাঁও হাইড্ৰলিক কাৰৱাছ আপুনি আহিছে, অশেষ ধন্যবাদ। মই ষ্টাৰ্ট কৰিছোঁ 2005-8-2018 তাৰিখে। তেতিয়াৰ পৰা মই এখন ভাবিছিলোঁ মই কলাইগাঁৱৰ হাইড্ৰলিক নাছিলে সেইটো বুলি মই ভাবি মই কলাইগাঁৱৰ হাইড্ৰলিক কাৰৱাছখন খুলিলোঁ। খোলাত মই যিহেতু ৰাইজৰ সঁহাৰি বহুত পাইছোঁ, আপোনালোকৰ আশীৰ্বাদত মৰম চেনেহ বহুত কাষ্টমাৰ আদৰি লৈছে মোক। মই 2017 আগতে মই বেলেগ কামত লিপ্ত আছিলোঁ। 17 লিপ্ত হোৱাৰ পিছত মই 2018 মই ষ্টাৰ্ট কৰিলোঁ ৰাইজক কেনেকুৱা ধৰণৰ সুবিধা দিব পাৰোঁ। যিহেতু আমাৰ সম্পূৰ্ণ হাইড্ৰলিক ইয়াতে আছে, মেচিনৰ পৰা কাৰৱাছৰ পৰা আপোনাৰ গাড়ী ধোৱাৰ পৰা বা পাম্প মাৰিৰ পৰা ফুল্লি অট'মেটিক আমাৰ ইয়াত সুবিধা কলাইগাঁৱত যিখিনি আমাৰ বস্তুখিনি নাছিলে। যিহেতু মই পাতিলোঁ, মই আশা আছিলে কলাইগাঁৱত এই বস্তুখন নাই, মই পাতিব বিচাৰোঁ বা কেনেকুৱা ধৰণৰ সুবিধা হয় চাওঁ। এতিয়া আশা কৰিছোঁ এলেমেণ্ট এখন দোকান দিব বিচাৰিছোঁ, কলাইগাঁও হাইড্ৰলিক কাৰৱাছ এলেমেণ্ট 3D এলেমেণ্ট সেইখিনি মই লগতে টায়াৰ চেঞ্জাৰ আপোনাৰ এলেমেণ্ট ব্লেঞ্চিং আৰু প্লাছ লগতে আপোনাৰ টায়াৰৰ দোকান এখন পাতিব বিচাৰিছোঁ। কলাইগাঁৱত কিমান আগবাঢ়িব পাৰোঁ চাওঁ, ৰাইজে কিমান আঁকোৱালি লয়। প্ৰথম অৱস্থাত গ্ৰাহকৰ সমাদৰ পাইছিলেনে আপুনি? পাইছোঁ, যথেষ্ট পাইছোঁ, পোৱাৰ কাৰণে আজি আগবাঢ়িছোঁ। নিশ্চয়। ইয়াত আপুনি নিজৰ ফালৰ পৰা এই ব্যৱসায়টো প্ৰতিষ্ঠা কৰোঁতে আপুনি নিজৰ ফালৰ পৰা মূলধন খটাইছে নে বেংকৰ ফালৰ পৰাও আপুনি ঋণ ল'ব লগা হৈছে? মই সদ্যহতে সঁচা কথা ক'ব গ'লে মই 2017 আগৰ পৰা মই 8 বছৰ টেলিকমত কাম কৰিছোঁ। মই তাতে সেইবিলাক দৰমহাখিনি মোৰ জমা আছিলে, সেইখিনি মোৰ মূল পইচাৰে মই দোকানখন পাতিছোঁ। বেংকৰ ঋণ ল'ব লগা হোৱা নাই? এতিয়া সদ্যহতে ল'ব বিচাৰিছোঁ মই, এক্সিছ বেংকৰ পৰা ল'ব বিচাৰিছোঁ মই। নিশ্চয় নিশ্চয়। আপুনি যিহেতু ইয়াত আটাইখিনি সম্পূৰ্ণ স্বয়ংচালিত বস্তু আপুনি আগবঢ়াইছে বা গ্ৰাহকৰ সন্তুষ্টি আপুনি দেখা পাইছে কামবিলাকত, গতিকে ভৱিষ্যতে আৰু আপুনি এই ক্ষেত্ৰত আৰু আগবাঢ়ি যাব বুলি আমি আশা কৰিছোঁ, যাতে এই প্ৰতিষ্ঠানখনে পূৰ্ণৰূপ পায় বা বৃহত্তৰ কলাইগাঁও অঞ্চলটোৰ গ্ৰাহকসকলৰ যিসকলে এই ক্ষেত্ৰখনলৈকে আহে তেওঁলোকে যাতে তেওঁলোকৰ মনৰ সন্তুষ্টি লাভ কৰে। পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ।